Da ra 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 নাজানে তই ঘৰৰ পৰা কিয় ওলাই গৈছিলি বাৰু তোক কোনে ওলাই যাবলৈ কৈছিলি তোৰ যদি কিবা এটা হৈ যায় মোৰ তেতিয়া কি হ'ব তই ভাবি চাইছনে খুৰা আপুনি কিয় কান্দিছে এনে কান্দিব চাব তাই এদিন সুস্থ হৈ উঠিব নহয় অ' তাই মোৰ সকলো আছিল তাই যদি কিবা এটা হৈ যায় তেতিয়া মোৰ কি হ'ব বাৰু ডাক্তৰে কৈছে তাই সকলো পাহৰি পেলাইছে এতিয়া তাই কাকো ভালকে চিনি নাপায় তাই তেতিয়াহে ভাল হ'ব যেতিয়া তাই কৰোণা কথাবোৰ মনত আহিব হে ভগৱান তুমি এইবোৰ কি কৰিলা তাই সলনি মোকে শাস্তি নিদিলা কিয় যোনে এই কাম কৰিছে তাক মই শান্তিত থাকিবলৈ নিদিম খুৰা ধৈৰ্য ধৰক চাব তাই এদিন ভাল হৈ উঠিব এতিয়া তাইক আপুনিয়ে চোৱা চিতা কৰিব লাগিব কেতিয়াও তাইলক এৰি নিদিব আমিতো আছোৱেই যোনে এই কামটো কৰিছে তাক ভগৱানে কেতিয়াও ক্ষমা কৰি নিদিয়ে হয় ঠিকেই কৈছে যোনে এই কাম কৰিছে তাকতো মই শান্তিত থাকিবলৈ নিদিম খুৰা মই এতিয়া গৈ থাকো নহ'লে মোৰ দেৰি হ'ব ভাল বাৰু এতিয়া যা গৈ ভালকে যাবি আৰু মাজে মাজে তহঁতি আহি থাকিবি হ'ব খুৰা এই কথাটো সপোনাই গম পায় নে নাপায় ৰ ফোন এটা কৰি চাওঁ হেল্ল' ঐ সঁচা কথা ক এই কামটো তহঁতৰ ভিতৰত কোনটোৱে কৰিলি ক দাদা কি কাম আমিতো একো কৰা নাই তো একো কৰা নাই ঐ ৰাহুলৰ জীয়েফক কোনে মাৰিলি ক সঁচা কথা ক নাইতো নাই মৰা আমিতো সপোনক মাৰিম বুলিহে প্লেন পাতিছিলোঁ অঁ তাইক আকৌ কোনে মাৰিলে ঐ ভালে ভালে কৈ দে কোনটোৱে মাৰিলি কৈ দে পাছত যদি গম পাওঁ কথা বেয়া হৈ যাব তই কেলে উঠি আহিলি তই মাৰিলি মানে হয় নাই মই নাই মৰা মোৰ মুঠিবত হৈছে কাৰণে উঠি আহিছোঁ চলা তোক আহি দাদা তাক যাবলৈ দিয়ক মেম্বাৰ তাত পেনাইছে নে যাব তই যা দাদা আপুনি বিশ্বাস কৰক আমি নাই মৰা ৰাহুলে মাৰিলে নেকি নাই নাই সি আকৌ কিয় মাৰিব ৰাহুলৰতো তাই গাৰ্লফ্ৰেণ্ড হয় সি নামাৰে তেতিয়া কোনে মাৰিলে মই এই নহয় মই তাইক মই ভাল পাওঁ মই ভাল পাওঁ ঐ চুপ পাছত যদি কেনেবাকে গম পাওঁ কথা বেয়া হৈ যাব তহঁতৰ চালা নিজে মাৰিলে চাগে আমাক ধৰিবলৈ আহিছে তো আমি কিয় মাৰিম আমি মতা হয় আমি মাইকীৰ লগত নেলাগো আমি বাঘৰ লগত লগা মানুহ হয় হয়নে হয় বাঘৰ লগত লগা মানুহ হেল্ল' অঁ হয়তো দেখো সপোন ঐ ৰচোন ৰ आधा लिखा जिया कहिनी ঐ তই ভিতৰলৈ নাহিবি তোৰ কাৰণে আজি মোৰ মাজনী এনে অৱস্থা হ'ল শুনক খুৰা মাত্ৰ এবাৰ লগ কৰিবলৈ দিয়ক মাত্ৰ এবাৰ তোক যা বুলি কৈছ নাই ঐ তোক ইয়াৰ পৰা যাবলৈ কৈছো নাই যা কি হ'ল তোৰ সি ঠিকেই কৈছে গুচি যা তই ইয়াৰ পৰা আপুনি মোৰ কথাটো শুনক মই একো নুশুনো তোক ইয়াৰ পৰা যাবলৈ কৈছোঁ গুচি যা নাই নাযাওঁ মই তাইক লগ কৰিহে যাম খুৰা ইয়াক আজি মই আৰু শুন তাইক মই তোলৈ বিয়া নিদিওঁ তাইক মই মোৰ নিজৰ পচন্দৰ ল'ৰা মতে বিয়া দিম তাইক চাবলৈ এটা ল'ৰা আহিব মাজনী সুস্থ হ'লে তাইক মই সেই ল'ৰাটোৰ লগত বিয়া দিম আৰু তাইক তই পাহৰি যা নোৱাৰোঁ খুৰা মই তাইক কেতিয়াও পাহৰিব নোৱাৰোঁ মানে থাক তই এতিয়াই ইয়াৰ পৰা গুচি যা নহ'লে মই পুলিচ মাতিম খুৰা আপুনি এনেকুৱাখন নকৰিব ঐ ব'ল কি ক'লে নুশুনিলি নি ব'ল ব'ল পাহৰি যাওঁ ব'ল নোৱাৰোঁ মই তাইক কেতিয়াও পাহৰিব নোৱাৰোঁ ইয়াক এনেকে নহ'ব পুলিচ মাতি ইয়াক গতাই দিয়া হওক কি ক'লি ঐ ইয়াৰ পৰা যাওঁ ব'ল শুনক
শুনক খুৰা, মই তাইক কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আমাক কোনেও বাধা দিব নোৱাৰে, আপুনিও নোৱাৰে। গৈ গৈ পিছে খুৰা, আপোনালোকৰ তৰাক চাবলৈ অহা ল'ৰাজন কোন? যিদিনা আহিব সেইদিনা গম পাব। আৰু তই আজি ইয়াত থাকি ভালেই কৰিবি। আৰু যিটো ল'ৰা আহিব ইয়াতকৈ 10 গুণ ভাল হ'ব। এতিয়া মাত্ৰ এটাই চিন্তা, মাজনী সোনকালে সুস্থ হৈ উঠাটোহে লাগে। ঐ দাদা, কিয় ক? ঐ দাদা, আমাৰ কলেজৰ ছোৱালী এজনীক কোনোবাই মাথাতে মাৰিলে। কথাটো শুনি মোৰ বহুত বেয়া লাগিলে। মই তাইক কেইদিনমানৰ আগত লগ পাইছিলোহে, আৰু এতিয়া এয়া তই মই গৈ খবৰ এটা লৈ আহোঁগৈ নহ'লে ব'ল। ঠিক আছে, ওলাই যা। আৰু কোন? এই ছোৱালীজনী কিবা মেল ফ্ৰেণ্ড আছে নেকি? দাদা, মই ইমানবোৰ কথা গম নাপাওঁ নহয়। হ'ব, যা ওলাই গৈ। আৰে তেতিয়া কোনে মাৰিলে? আৰু সিহঁতি কেইটাও মৰা নাই। 1 মিনিট, ৰাহুল হ'ব পাৰে নেকি? মই যেতিয়াৰ পৰা আহিছোঁ দাদাৰ এখন ঘৰ দেখিলে মনেই কৰা নাই। এৰা পাই ল'ৰাটো কি হৈছে, ঘৰত থাকিবলৈ মন কৰা নাই। ঘৰত থাকিবলৈও মন নকৰা হ'ল, খাবলৈও মন নকৰা হ'ল। কি হৈছে একো বুজি পোৱা নাই মই ল'ৰাটোক। ঐ, তই ক'ত গৈছিলি? একো নোকোৱাকে যে গলি তই? আজি তই ক'বই লাগিব তোক কি হৈছে। নাই, একো নাই হোৱা। মিছা কথা নকবি। তোৰ মা হয়, মই চব কথা গম পাওঁ। ক আকৌ নকওঁ যে। আৰে কৈছো নাই একো নাই হোৱা বুলি। কোন হয় তাই? তাইৰ বাবে তই হাঁহিবলৈ পাহৰি গলি। তাই মোতকৈ তোক বেছি ভাল পায় নি? নোৱাৰে, মোতকৈ তোক কোনো ভাল পাব নোৱাৰে। সঁচা মা, আপোনাতকৈ মোক আৰু কোনেও ভাল পাব নোৱাৰে। মা, মোৰ বৰ বেয়া লাগিছে, পানী গিলাচ আনক না। ৰ আনিছো। যাওক। ঐ, কিয় মন মাৰি আছ? নেমাতিবি তই মোক, অকণো ফুৰাবলৈ লৈ যাব নোৱাৰ। অঁ, সেইটো কথা। আজি নহয়, বেলেগ এদিনা লৈ যাম। এতিয়া আৰু ইমান মন মাৰি নাথাকিবি, ক'লো নাই। অঁ, হেল্ল'। অঁ, ঠিক আছে ঠিক আছে, হ'ব দে। অঁ অঁ। ঐ, মায়ে পানী আনিবলৈ গ'ল নে কিবা বেলেগ আনিবলৈ গ'ল? মই চাই আহিছোঁ দেই। যা যা। ই ক'লৈ গ'ল আকৌ? জেঠাই সি ফোনত কথা পাতি আছিলে। জানো সি কেনি গ'ল এতিয়া। ইয়াক মানে তয়ে খাই পেলা। খুৰা, তাইতো সকলো কথা পাহৰিছে। আপোনাকো দেউতা বুলি পাহৰি পেলাইছে। এতিয়া কি হ'ব? ডক্তৰে কৈছে পুৰণা বস্তু কিবা দেখিলে তাই সকলো কথা মনলৈ আহিব, নহ'লে তাই কেতিয়াও ভাল নহ'ব। খুৰা বহিছে। অঁ হয়, পিছে তুমি কোন? বহাচোন। মই তাই কলেজৰ লগৰ হয়। কথাটো শুনি মই খবৰ এটা ল'বলৈ আহিলোঁ। অঁ ভালেই কৰিলা। পিছে তুমি কোন? মই এই ককায়েক হয়। খুৰা, আপোনালোকে কথা পাতক, মই তাইৰ ওচৰৰ পৰা আহোঁগৈ। ঠিক আছে, তাই ভিতৰতে আছে, যোৱা তুমি। খুৰা, পিছে এইবিলাক কেনেকৈ হ'লে পালে? তাইক মই ঘৰৰ পৰা ওলাবলৈ মানা কৰিছিলোঁ। অলপ পিছত তাইৰ ফোন এটা আহিল। তাইৰ লগৰজনীয়ে ফোন কৰিছে বুলি কৈ তাই ঘৰৰ পৰা ওলাই গৈছিল। বহুত দেৰি ৰ'লোঁ। তাৰপিছত নহা দেখি মোৰ সন্দেহ হ'ল। তাৰপিছত বুকুখন কঁপিবলৈ ধৰিলে। মই উপায় নাপাই শেষত আইনৰ সহায় লোৱাৰ বাহিৰে আৰু অন্য উপায় নাছিল। মই ঘৰৰ পৰা ওলাই গৈছিলোঁ। তাৰ পাছত তেতিয়া মানুহজনলৈ বেয়াহে লাগে।
জনীয়ে ছোৱালী তাকো এয়াহে অৱস্থা। সঁচা এটা কথা, তাই গাভৰুৱে হ'ল। তাই গাভৰু ছোৱালী, ঘৰত থাকিব লাগে নে ওলাই যাব লাগে? আচলতে তাই ছোৱালীজনীয়ে ভাল নহয়। সঁচাই মানুহজন ইমান বা ছোৱালীজনী আমাৰ ল'ৰা ছোৱালীটো তাই ওচৰে পাজৰে থাকিবলৈ মনা কৰিব লাগিব। হয় হয় তই ঠিকেই কৈছ। যাওঁ ব'ল ব'ল ব'ল। সেইবাবে মই থানালৈ নগৈ পুনৰ ঘৰলৈ উভতি আহিলোঁ। পিছে কোনে মাৰিলে খবৰটো পালেনে? নাই, একো গম পোৱা নাই। মই গম পালেই হয়, তাক মই সোধাই নেৰোঁ। আৰু চাবলৈ গ'লে ভালেই হৈছে, তাই সকলো পাহৰি গৈছে। লগতে তাই ভাল পোৱা ল'ৰাটোকো পাহৰি গৈছে। তাইক চাবলৈ ল'ৰা এজন অহাৰ কথা আছে। তাইক মই বিয়া দি ল'ব পাৰিলে আজৰি আৰু মোৰ কোনো দায়িত্বও নাথাকে। তেতিয়া মই সুখত মৰিবও পাৰিম। তাই সকলো পাহৰিলেও নিজৰ দেউতাকক কেতিয়াও পাহৰিব নোৱাৰে, এইটো মোৰ বিশ্বাস আছে। খুৰা আমি অকণমান ওলাই যাওঁ, একো লগতে লৈ যাওঁ। হয় খুৰা, কিমাননো ঘৰতে সোমাই থাকিব। নাই, নালাগে নেকি? তাই এতিয়ালৈকে সুস্থ হৈ উঠাই নাই। খুৰা আপুনি না নক'ব, আমিতো গোটেইকেইজনেই যাম। ঠিক আছে, যা বাৰু, কিন্তু ভালকে যাবি। হ'ব খুৰা। দাদা মই অলপ ওলাই আহিছোঁ, সোনকালে ঘূৰি আহিম। খুৰা সন্দেহ এই কামটো সপোনে কৰিব পাৰে। সপোন? সপোন? ঐ হ'ল নাই? ঐ এডালটো কিয় লাগে বুলি কৈছে? ঐ সকলো বুজি পাই যাবি, উঠ এতিয়া। তোৰ দেহাই ফোন নাই কৰা নেকি এইকেইদিন? ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল আৰু তই দেহাৰ পিছত লাগি আছ। তোৰাক কোনে মাৰিব পাৰিব? দীঘলাই মাৰিলে চাগে, মাক ফচাবলৈ আহিছে সি। আমিতো সপোনক মাৰিম বুলিহে প্লেন পাতিছিলোঁ। মোৰ বৰ ভয়হে লাগিছে। নহ'লে সকলো কথা কৈ দিম গৈ বৌ। কাক কবি তই? সপোনক। তই পাগল হ'লি নি? কাকো একো নকবি। মুঠতে মনত ৰাখ, আমি তৰাক নাই মৰা। হাত নোতোলাৰ আগত কৈ দে তহঁতি কোনটোৱে মাৰিলি। আমি কাকো নাই মৰা। আৰু আমি গমো নাপাওঁ কোনে মাৰিছে। ইহঁতে সঁচা কথা নকয়, ইহঁতক আমাৰ ষ্টাইলত বুজাব লাগিব। আমি কৈছোঁ না আমি কাকো নাই মৰা। কথা অলপ তলত কবি। আৰু সেইটো কেনি গ'ল? এনেকে নহ'ব, ইয়াক চালা। ৰৈছ নাই ৰৈছ নাই তোক আজি তৰা তুমি দুখ পালা নি? কোন তুমি? এৰি দিয়া। মই খপু। তাৰমানে তুমি সকলো পাহৰি গলা। কি কৈ আছা তুমি? ই কোন হয়? শুনা তাই মানে? হ'ব, আৰু একো ক'ব নালাগে। ভাই ইহঁত পলাল। ক্ষমা কৰিবা। আৰু শুনা, পাৰিলে আকৌ এবাৰ ঘূৰি আহা না মোৰ জীৱনলৈ। নহ'লে সকলো শেষ হৈ গৈছে তুমি নহ'লে। বাদ দে বৈ। সপোন দা মানে? বাদ দে বৈ, দেখিল নহয় পাহৰি যায় তাইক। তুমি
ঐ চিগাৰেট তিনিটা দে। ঐ বুঢ়া জীয়েকক কোনে মাৰিলে গম পাৱ নি? গম নাপাওঁ, কিন্তু এতিয়া মই মাৰিম তাক। এটাক ৰাস্তাৰ পৰা আঁতৰাইছিলোহে, আৰু এটা আহি গ'ল। আৰু কিমান অঁতৰাম চালা? তাকো তৰাৰ দৰে মেথাত মাৰি অঁতৰাব লাগিব। তৰাক মানে তই মাৰি দিলি? মই নাই মৰা, মই উদাহৰণটোহে দিছোঁ তাই লিখাকে মাৰিম বুলি। দাদা বচাওক বচাওক বচাওক। কি হ'ল? কি হ'ল তহঁতৰ? সপোনে আমাক মাৰিবলৈ খেদি ফুৰিছে। আমিতো কাকো নাই মৰা, তাক কৈছিলো সি কিন্তু নুবুজিলে। সিয়ে মাৰিলে চাগে। তাক ভাল নাপাওঁ বুলি ক'লেতো সি এতিয়া ফচিব যেন, সেইকাৰণে তহঁতক ধৰিছে। অঁ তই ঠিকেই কৈছ, সিয়ে মাৰিলে। আৰু তই যা সোনকালে, বুঢ়াক কৈ দেগৈ। আৰু সপোনে ৰঙা ঘৰৰ ভাত খাবই লাগিব। মই খুৱাম তাক। মোৰ ভণ্টিৰ পিছত লাগি মাৰ খাইছিলেহে, এতিয়া আকৌ বুঢ়া জীয়েকৰ লগত লাগি জেললৈ যাব। বুজিছানে তৰি? তোৰ কি হ'ল তেনেকাকে চাই আছ? একো নাই, কথা এটা মনত পৰিলে। চুপ! সপোন তই এতিয়া শেষ। দাদা মই কথা এটা বুজি নাই পোৱা। কি কথা? সপোনে আচলতে কাক ভাল পায়, বুঢ়াৰ জীয়েকক নে আপোনাৰ ভনীয়েকক? এই তই এতিয়া পাগল হলি নেকি? কাক কেনেকে কথা ক'বলৈ নাজানো? দাদা মানে সিহঁতৰ দুটা মাথাত অকণমানোৱে মাল নাই। সেইটোতো হয়, সিহঁতৰ তাৰ মাথাত অকণোৱে মাল নাই। সপোন! দাদা আপোনালোকৰ চব মিলাই 500 টকা হ'ল। ঐ কিবা মৰিছিলো, এইবাৰ তহঁতি কেইটা দে। ঐ আহ। তই দুটা দি গুচি যাবি। অ' চিছ, মোৰ ওচৰতো পইচা নাই। মোৰ ওচৰতো পইচা নাই নহয়। এতিয়া কি হ'ব? আৰু কিবা বেলেগ উপায় আছে নেকি? নাই নহয়, এটা আছে। কি সেইটো? ঐ ভালকে ক গৈ পিটিকি। মাজনী তই ক'ৰবালৈ যাৱ নেকি? হয় দেউতা। শুন মাজনী, তোক চাবলৈ আজি ল'ৰা এজন আহিব, গতিকে তই ওলাই থাকিবি। হ'ব দেউতা। যা, দেৰি নকৰিবি, আহি পাবহি এতিয়ালৈ। ঠিক আছে দেউতা। খুৰা, আপোনাৰ লগত মোৰ কথা এটা আছিল। তই আহি ভালেই কৰিলি, আমি পাছতো কথা পাতিব পাৰিম। তাইক চাবলৈ আজি ল'ৰা এজন আহিব। কি খুৰা? আহিলেই। আহিলা? হা ভিতৰলৈ আহা। অঁ খুৰা গৈছোঁ। ভালে কুশলে পালাহি? হয় খুৰা। ঘৰত ভালনে বাৰু? ভালেই খুৰা। ৰ'বা, মই ভিতৰৰ পৰা আহিলোঁ, তোমালোকে কথা পাতাচোন। আলহী আহি পালেও পতাপত ওলাও ওলাও। মই ভিতৰতে আছোঁ, তহঁতি আলহীৰ লগত কথা পাত গৈ যা। কি দেউতা? কওক আকৌ দেউতা। একো নাই, ভাল লাগিছে। একো নাই, সোনকালে বাহিৰলৈ যা। তাই মানে মোক পাহৰা নাই, আজি মোক দেউতা বুলি মাতিছে, বহুত ভাল লাগিছে। ঐ তই কিয় মন মাৰি আছ? এনেই আলহী আহিছে বোলে, ব'ল সোনকালে। মোৰ হৈ আছে, ব'ল। সঁচাই তাই সকলো পাহৰি গ'ল ন? আজিৰ পৰা তাই আকৌ নতুন জীৱন আৰম্ভ। মোৰ যে সপোনডালে বহুত বেয়া লাগিছে। বেয়া লাগিলেনো কি হ'ব? কপালত যি লিখা যায় তাকে হ'বই। পিছে ছোৱালী কেনেকুৱা লাগিছে? সঁচাই তাই বৰ ধুনীয়া। সঁচাই দেই,
তৰা যে বহুত ধুনীয়া দেখিবলৈ পায়। অঁ কি হ'ল তাই গুচি গ'ল যে? খুৰা তাই লাজ কৰিছে আকৌ। হয় নেকি? পিছে নব ছোৱালী বুলিবলৈ মোৰ এজনী, তাইৰ দুখ মই এতিয়াও সহ্য কৰিব নোৱাৰোঁ। বাৰু কোৱাচোন তোমাৰ কিবা আপত্তি? নাই খুৰা, মোৰ কোনো আপত্তি নাই। তেন্তে শুনা, ছোৱালীজনীক তুমি কোনো কষ্ট নিদিবা আৰু কিবা যদি ভুল কৰে তাইক ক্ষমা কৰি দিবা। খুৰা, মই এই সপ্তাহতে মাক আপোনালোকৰ ঘৰলৈ পঠিয়াই দিম। খুৰা মই এতিয়া গৈ থাকোঁ নেকি? বহচোন অলপ বহ। খুৰা মোৰ কাম এটা আছে। ঐ বহা। যোৱা। ইয়াৰ আকৌ কি? আৰু খুৰা, মই এই মাহতে তাইক আমাৰ ঘৰলৈ বিয়া কৰাই লৈ যাম। পিছে তোমাৰ মা দেউতা যদি আপত্তি কৰে তেতিয়া? নকৰে খুৰা, কাৰণ ইমান ধুনীয়া ছোৱালীজনী বিয়া নাপাতো বুলি ক'লেহে আপত্তি কৰিব। আৰু খুৰা, আপোনাৰ যদি আপত্তি নাই, মই তাইৰ লগত কথা দুআষাৰমান পাতিব পাৰিম নেকি? নাই, মোৰ কোনো আপত্তি নাই। তুমি যোৱা, কি পাতিব লগা আছে পাতি লোৱা। ঠিক আছে খুৰা। চালা বুঢ়া ল'ৰা আনি ঘৰ সোমোৱালেহি। ঐ তই বুঢ়াক সপোনৰ কথাবিলাক ক'লি নাই? ক'বলৈ গৈছিলোঁ কিন্তু ক'ব নোৱাৰিলোঁ, দৰা আহি ভিতৰত। এতিয়া কি হ'ব? চালা ইটোৰ পিছত সিটো, এই ব্ৰেইনটো কাম নাইকিয়া হৈ গৈছে মোৰ। এনেকৈ নহ'ব, আমি কিবা এটা কৰিব লাগিব। সেই বুঢ়াটোক যদি এতিয়াও দেখোঁ তাৰ মেথাটো ভাঙি পেলাওঁ লাগে। ৰাহুল এনেকুৱা নকৰিবি, এটা টেনশ্যন যোৱাই নাই আৰু এটা টেনশ্যন বঢ়াই নল'বি। ঐ ই ঠিকেই কৈছে, তই এতিয়া একো নকৰিবি। আগতীয়াকৈ কোনে মাৰিলে সেইটো উলিয়াই ল, তাৰপিছত বাকীবোৰ হৈ থাকিব। চালা কোনে মাৰিব পাৰে তাইক? মই মানে কোনে মাৰিলে মই গম পাওঁ। কোনে? তহঁতি চবেই চিনি পাওঁ তাক, আৰু তাক মই জেলৰ ভাত খুৱাইহে এৰিম। ঐ শুনা, তোমাকতো মই এনেও বেয়া পাতিমেই, তথাপিতো কৈছোঁ মা দেউতাই যি কয় সকলো মানি চলিবা। মাক এখন দুখন কামত সহায় কৰি দিবা। ঐ আহাচোন অলপ বহি লওঁ। ঐ কি ভাবি আছা? কি হ'ল? আহাচোন অলপ বহি লওঁ। ঐ কি হ'ল কোৱা আকৌ। ঐ কি হ'ল, তোমাৰ গাটো বেয়া নি? নহয়, তুমি কি কৈ আছিলা কোৱা? কথা দিয়া মোক কেতিয়াও নেৰো বুলি। কথা দিছোঁ, মই তোমাক কেতিয়াও নেৰোঁ। হাৰি গ'লোঁ, মই আজি হাৰি গ'লোঁ। ঐ সপোন, তই যদি তাইক বেলেগ ল'ৰাৰ লগত দেখিছিলি তেতিয়া তই পাহৰি যা তাইক। আৰু বাপেকে তাকেই দিব তাইক। মোৰ মতে এইটোৱে ভাল হ'ব, তই তাইক পাহৰি যা। নোৱাৰোঁ, তাই মোৰ প্ৰথম ভাল পোৱা হয় আৰু তাইক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। নহয় সপোন, তই তাইক পাহৰিবই লাগিব। নোৱাৰোঁ বুলি কৈছোঁ নাই? কিয় নোৱাৰিবি, তই পাৰিব লাগিব। তই ভাবিছা ভাল পোৱা সকলো বুলি, কিন্তু শুন, এই পৃথিৱীত পইচাই সকলো। পইচা থাকিলে তোৰ ছোৱালী আগে পিছে ঘূৰিব। সেইবাবে কৈছোঁ পইচা কামা। ঐ মই তাইক আকৌ এবাৰ ক'ব পৰা হ'লে। আৰু সেইটো কি? তাইক যে মই কিমান ভাল পাওঁ। আৰু তই নুবুজ কিয়? আৰু শুন, তাইক মই পাম নে নাপাম সেইটো মই গম নাপাওঁ। আৰু তাইৰ কথা যদি মনত পৰে চকু পানী ওলাই যায় অ'। তাই যদি মোক ভাল নাপায় মই তাইক ভাল পাই থাকিম, মাত্ৰ এটা কথাই পাহৰিব নোৱাৰোঁ। আৰু সেইটো কি? তাইক মই পায়ো নিজৰ কৰি ল'ব নোৱাৰিলোঁ অ'। আৰু যদি আমাৰ ভাল পোৱা যদি সঁচা হয়, তাইক এদিন নহয় এদিন মই লগ পামেই, লাগিলে যিমানেই সময় নালাগক কিয়। আৰু তাইক কেৱল মই চকুৰ আগতেই দেখি থাকোঁ। মোৰ দৰে তাইক কোনেও আৰু ভাল পাব নোৱাৰে। চা ভাই, মইতো সকলো কথাই বুজিছোঁ, কিন্তু তই তাইক এৰিবই লাগিব। তোলৈ নিদিয়ে তাইক, তাইৰ বিয়া ঠিক আছে। তই নুবুজ কিয়? তাতকৈ ভাল ভাল ছোৱালী আছে। আৰু তই সেইজনীৰ পিছতে ঘূৰি ফুৰিছে যে, আৰু এনেকুৱা কেৰেক্টাৰলেছ ছোৱালী। একদম চুপ, তই তাইৰ কথা এনেকৈ বেয়াকৈ নকবি, নহ'লে হ'লে কি মাৰিবি মোক? এজনী ছোৱালীৰ বাবে তই আজি মোক এনেকৈ ক'লি। হ'ব দে, এয়া দৃষ্টি। ঐ ৰচোন। ঐ দাদা কি হ'ল তোৰ? সপোনৰ লগত আৰু তই নাথাকিবি। কিয় দাদা? প্ৰশ্ন নকৰিবি, যিটো কৈছে সেইটো শুন।
আৰু ঘৰলৈ বৈ। ঐ তৰাক মৰা কথাটো আৰু কোনোবাই গম পায় নি? নাপায় আৰু গম পাবও নালাগে। তাইক যেনেকৈ মাৰিছিলোঁ সপোনকো তেনেকেই মাৰিম। অকল সপোনকে নহয়, চাবলৈ অহা ল'ৰাটোকো মাৰিম। তাৰমানে তয়ে মাৰিছিলি? মোকতো ক'ব পাৰ, তোৰ কি মোৰ ওপৰত অকণমানো বিশ্বাস নাই নি? নহয়, তৰাক মই মাৰিছিলোঁ, মানে ই কৈছিলে কাৰণে মাৰিছিলোঁ। আৰু শুন, এই কথাটো যে আমাৰ বাহিৰে কোনো গম নাপায়, আৰু তাই যদি মোৰ নহয় বেলেগৰো হ'ব নোৱাৰে। কিন্তু আপুনি তাক কিয় মাৰিলে? তাই সপোনক ভাল পায়, সেইকাৰণে মাৰিলোঁ। ঐ কোনোবাই কবি নি এই কথাটো? ঐ এতিয়া কি কৰিবি? চালা সি মোৰ ভণ্টিক চকু দিয়ে, সি এটা গম পাব তাৰ কি পৰিণতি হ'ব। আৰু শুন, আজিৰ পৰা তৰা তোৰ। কেনেকে তোৰ? তহঁতি অকণো চিন্তা নকৰিবি, বুঢ়াক মই ক'ম সপোনে তৰাক মাৰিলে বুলি। তাৰ বুঢ়া মাথা গৰম হৈ যাব, আৰু বুঢ়াই পুলিচ মাতি তাক জেলত ভৰাই থ'ব, আৰু সপোন থাকিব জেলত। তাৰপিছত থাকিল সেই ল'ৰাটো। আৰু বুজি পালিয়ে নহয়? পালোঁ, ধুনীয়াকৈ বুজি পালোঁ। এতিয়া হ'ব কাহিনী সম্পূৰ্ণ। কিন্তু এটা কথা, মই সপোনক কেতিয়াও সোধাই নাহোঁ। ঐ ব'ল এতিয়া, ব'ল ব'ল। ঐ তই থাক, মই যাওঁ। তাৰ মানে তৰাক দীঘলাই মাৰিলে? নাই নাই, মই সপোনক ক'বই লাগিব। আৰে সপোন, ফোনটো ধৰ না। আৰে সপোন, চালা আমাৰ লগতে থাকি আমাৰ লগতে গেটাৰী কৰ। চালা ইয়াক কি কওঁ, মুখত এটা ভাঙি দিওঁ নেকি? চালা কি চাই আছ, ধৰ ইয়াক। নহয় দাদা, নহয় দাদা। ঐ বাস্তৱ? সপোন, অ' সপোন, তৰাক কি হ'ল তোৰ? তৰাক তৰাক বিয়াকো আজি শেষ কৰি পেলাওঁ। ঠিকেই কৈছ, ই আজি অকলে আছে। ঐ সপোন, তোক আজি কোনেও বচাব নোৱাৰে। কি চাই আছ, মাৰ ইয়াক। ঐ ই অকলে নাই, ময়ো আছো ইয়াৰ লগত। দম আছে যদি আহ না। ঐ তই পাগল হলি নেকি? পাগল তহঁতি হলি। তোক আজি কি চাই আছ, ধৰ তাক।
দেউতা, অ দেউতা, দেউতা, দেউতা আজি ক'ত গ'ল? দেউতা, অ বিছনাখন দেখোন খেলি মেলি হৈ আছে। উফ, ভাগৰে লাগিছে দেই। সেইখন কি? আলু 1 কেজি, পিঁয়াজ 1 কেজি, দালি আধা কেজি। খবুন দা, ঐ তই ক'ত যাৱ? ঐ খবুন দা কৈছে, তই দেখিছিলি নি খবুন দাক? নাই দেখা। তাৰ মানে তাই সকলো কথা মনত পৰিলে। ঐ ৰ। অ ৰবিদা, খবুন দা ক'ত আছে? মই আজিকালি তাৰ লগত নাথাকোঁ নহয়। আমাৰ কাজিয়া হ'ল, মই তাক নামাতো আৰু সিও মোক নামাতে। বাদ দিয়ক না সেইবোৰ কথাই, এতিয়া খবুন দাক কৈছে সেইটো কওক। তুমি দেখোন সপোনক ভালদৰে মাত বুলিও নকৰা। এতিয়া কি হ'ল, সপোনটো পৰা ইমান প্ৰিয় হৈ পৰিল নে? সেইবোৰ বহুত কথা, মই খবুন দাক বহুত আমনি কৰিলোঁ। এতিয়া মই খবুন দাক ক্ষমা খুজিব যাওঁ। কওক না, খবুন দা ক'ত আছে? খবুন দা, সপোন ঐ ৰ'বা, মই কৈছোঁ তোমাৰ লগত। সপোন, মই তোমাক নাই মাছা, সি মাৰিলে চাগে। তোক আজি খবুন দা, তৰা ঐ সপোন খবুন দা, মোক তুমি ক্ষমা কৰি দিবা। মই তোমাক কেতিয়াও এৰিব নোৱাৰো। খবুন দা, মই তোমাক বহুত ভাল পাওঁ খবুন দা। সপোন
এতিয়া ইহঁত তিনিওটা ৰঙাঘৰৰ আলহী আৰু ইহঁত দুটা নিজৰ লগৰটোক এৰি সপোনক সহায় কৰি নিজেই সলনি হৈ পৰিল আৰু কেতিয়াও বেয়া কাম নকৰোঁ বুলি শপত খালে। আৰু এখেত মানে তৰাৰ বাপেক। সঁচাই সকলোবোৰ তেওঁৰ মতেই হ'ল। নিজৰ জীয়েকক নিজৰ পচন্দৰ ল'ৰাৰ মতে বিয়া দিলে, ফলত তেওঁৰ সপোন পূৰণ হ'ল। আৰু ৰবি, সঁচাই সিও বহুত অকলশৰীয়া হৈ পৰিল। বেলেগ লগৰ আছিল যদিও সপোনেই তাৰ প্ৰকৃত বন্ধু আছিল। আৰু সপোনৰ মাক, তেওঁ বহুত অকলশৰীয়া হৈ পৰিল। এটাই ল'ৰা আছিল, এতিয়া সিও নাই। এতিয়া তেওঁক সপোনৰ বন্ধু মানে ৰবিয়েই তেওঁক নিজৰ মাকৰ দৰে সন্মান আৰু শ্ৰদ্ধা কৰে। আৰু এতিয়া তেওঁক ৰবিয়ে নিজৰ মাতৃৰ দৰেই চোৱা চিতা কৰে। আৰু তৰা, সঁচাই তাই যাক ভাল পাইছিল হয়তো তাই আৰু তাক কেতিয়াও লগ নাপায়। আৰু যিটো ল'ৰাই চাবলৈ আহিছিল সেই ল'ৰাটোৰ লগতেই কিছুদিনৰ পাছত বিবাহত আবদ্ধ হৈ সুখৰ জীৱন যাপন আৰম্ভ কৰিল। আৰু সপোনৰ বিষয়েনো কি ক'ম, আপোনালোকে গম পালেই। সঁচাই সপোন হৈয়ে ৰ'ল। এজনী ছোৱালীৰ বাবে যি কৰিব পাৰে সপোনে সকলো কৰিছিল। তথাপিতো তাৰ ভাল পোৱা আধৰুৱা হৈ ৰ'ল আৰু আকস্মিক দুৰ্ঘটনাত নিজৰ দেহ ত্যাগ কৰি চিৰদিনৰ বাবে হেৰাই গ'ল।